নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ জিআৰএছ এছএমইছ হেল্পলৈ। বন্ধুসকল, আপোনালোকৰ ষ্টেট বেংকত একাউণ্ট আছে নেকি বা আপোনাৰ এখন এটিএম কাৰ্ড আছে নেকি? যদি আছে তেনেহ'লে এইটো খবৰ আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, কাৰণ এটিএম কাৰ্ড সলনি হ'বলৈ গৈ আছে। গতিকে আপুনি এইটোৰ বিষয়ে সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু চেনেলটোত যদি নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে নতুন নতুন ভিডিঅ'বোৰ চবৰ সোনকালে আপোনালোকে পায়। তো আহক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, ভাৰতীয় ষ্টেট বেংকত যদি আপোনাৰ ছেভিংছ একাউণ্ট আছে তেন্তে আপোনাৰ বাবে এই প্ৰতিবেদন অত্যন্ত গুৰুত্বপূৰ্ণ। 31 ডিচেম্বৰৰ ভিতৰত এইখিনি কাম নকৰিলে আপুনি এটিএমৰ পৰা উলিয়াব নোৱাৰিব ধন। আচলতে SBIয়ে নিজৰ গ্ৰাহকসকলক মেগনেটিক চিপযুক্ত ডেবিট কাৰ্ডৰ EMV চিপযুক্ত ডেবিট কাৰ্ডলৈ পৰিৱৰ্তন কৰিছে। যদি আপুনি এতিয়ালৈ মেগনেটিক চিপযুক্ত ডেবিট কাৰ্ড সলনি কৰা নাই তেন্তে এতিয়াও সময় আছে। আপুনি হোম ব্ৰাঞ্চলৈ গৈ 31 ডিচেম্বৰৰ ভিতৰত এই কাম কৰিব পাৰে। যদি এই কাম নকৰে তেন্তে আপোনাৰ ডেবিট কাৰ্ডখন অচল হৈ পৰিব। এটিএমৰ পৰা ধন উলিয়াব নোৱাৰিব আপুনি। বেংক উদ্যোগে প্ৰকাশ কৰিছে যে যিসকল গ্ৰাহকৰ ওচৰত পুৰণি মেগনেটিক ডেবিট কাৰ্ড আছে শীঘ্ৰে সলনি কৰিব লাগিব। ইয়াৰ সলনি গ্ৰাহকে EMV চিপযুক্ত ডেবিট কাৰ্ড ল'ব লাগিব। ইয়াৰ অন্তিম তাৰিখ 31 ডিচেম্বৰ 2019। কোনো অতিৰিক্ত মাচুল নালাগে নতুন ডেবিট কাৰ্ডৰ বাবে। ৰিজাৰ্ভ বেংকৰ মতে মেগনেটিক চিপযুক্ত ডেবিট কাৰ্ডৰ প্ৰযুক্তি এতিয়া পুৰণি হৈছে। এই কাৰ্ডৰ প্ৰস্তুত কৰাৰ ইতিমধ্যে বন্ধ কৰা হৈছে, কিয়নো এই কাৰ্ডখন সম্পূৰ্ণৰূপে সুৰক্ষিত নাছিল, যাৰ বাবে বন্ধ কৰি দিয়া হৈছে। এই কাৰ্ডখন এতিয়া ইয়াৰ সলনি EMV চিপযুক্ত কাৰ্ড প্ৰস্তুত কৰা হৈছে। সকলো পুৰণি কাৰ্ড নতুন EMV কাৰ্ডলৈ পৰিৱৰ্তন কৰা হ'ব। গ্ৰাহকে ইণ্টাৰনেট বেংকিং যোগেদিও এই কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰি গ্ৰাহকে বেংকৰ অফিচিয়েল ৱেবছাইট লগইন কৰি ছাৰ্ভিচ ডেবিট এটিএম কাৰ্ড ছাৰ্ভিচত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত দিয়া নিৰ্দেশ অনুযায়ী সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। তো বন্ধুসকল, আজিৰ আছিল এই গুৰুত্বপূৰ্ণ খবৰ। যদি ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকললৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।